হেল্ল' গাইজ, কি খবৰ? তোমালোকৰ আশা কৰোঁ চবেই ভালে আছে। আজি চানডে, মই ওলাইছোঁ পৰা ৰাতিপুৱা গা পা ধুই লৈ লগৰ ছোৱালীজনীৰ ঘৰত প্ৰেক্টিকেল কৰিবলৈ। তেন্তে ব'লা আমি প্ৰেক্টিকেল কৰি আহোঁগৈ। এয়া গৈ আছোঁ, তাই আগে আগে আৰু মই পিছে পিছে। তাইক ৰাস্তাতে লগ পালোঁ। গাইজ দেখিব পাৰিছে, আফ্ৰিকা জংঘলৰ মাজেদি আমি গৈ আছোঁ। ঠিক নাই, ইয়াত এতিয়া এনাকণ্ডাও ওলাব পাৰে। পিছে পথাৰখনত কিমান ডাঙৰ ডাঙৰ ডাইনাছৰ, এয়া এটা ডাইনাছৰ, সেয়া এটা ডাইনাছৰ, ইমান ডাইনাছৰ ঘূৰি ফুৰিছে। সেয়া আদিম মানুহবিলাক, সেইবিলাক দেখিছে নহয়, জংঘলী মানুহ। এইবিলাকে আমাক এতিয়া টিৰ মাৰি পঠিয়াব পাৰে দূৰলৈ। সেইকাৰণে আমি একদম ছেফটি হৈ পেলাই কিনাই কিনাই যাব লাগিব। আমাৰ দুজনী দেখিছোঁ, আমি যে গৈ আছোঁ এতিয়া। তাৰপিছত এই পোৱালিকেইটা চাবচোন, এনেকৈ চাই আছে মানে আদিম মানুহৰ পোৱালিটো মানে ভাবিছে এইকেইটা এলিয়েন ক'ৰ পৰা আহিছে। আমিতো এলিয়েনহে, আমি দুজনী। সিহঁতে পূৰা চাই আছে, মই দেখুৱাইছোঁ আপোনালোকক, চাওক। তাৰপাছতে সিহঁতৰ ঘৰত আহি পূৰা প্ৰেক্টিকেল কৰাত লাগি গ'লোঁ। আচলতে মই আঁচকেইডাল টানিব পৰা নাই, তাই টানি দি আছে। তাৰপিছতে ভাত কেইটামান খালোঁ, প্ৰেক্টিকেলখিনি কমপ্লিট কৰি পেলাই। তাৰপাছতে অলপ ৰেষ্ট ল'লোঁ তিনিজনীয়ে। তাৰপিছতে গৈ আছোঁ এতিয়া ফটো তুলিবলৈ। দুখনমান ফটো তুলি আহোঁ বুলি ভাবিলোঁ, তিনিজনীয়ে একেলগে যাওঁ। তেন্তে ব'লা। এই ভিউটো দেখিছা নহয়, ইমান ধুনীয়া। ইয়াত দুখনমান আমি ফটো তুলিলোঁ তিনিজনীয়ে একলগ হৈ পেলাই। তাৰপিছত এতিয়া ব'লা, আগত আৰু এটা ধুনীয়া ভিউ পইণ্ট আছে, মই তোমালোকক দেখুৱাম। এয়া আহি পাই গ'লোঁ, এইটো চোৱা। ইমান ধুনীয়া ভিউ পইণ্ট নহয় এইটো। ইয়াত যদি ফটো তোলা মানে এইফালে ৰখি কেনে আগলৈ আৰু ধুনীয়া আছে বাৰু। সেইফালেলৈ নগ'লোঁ কাৰণ সময় নহ'ল যে। ইয়াতে দুখনমান ফটো তুলিলোঁ। তোমালোকৰ যদি মন যায় তেন্তে কেতিয়াবা আহিব পাৰা। আৰু এয়া দেখিছা নহয়, লেটেকু, একদম লেটেকু ফেভৰেট হয় দেই মোৰ। তাৰপিছত এয়া লেটেকু খাই মেলি লৈ আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এয়া মই এতিয়া ঘৰলৈ গৈ আছোঁ, তাই সেইফালেদি গ'লগৈ। আশা কৰিলোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা। আজিলৈ ইমানখিনিয়ে, বাই বাই।